চানি গগৈ তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে সকলো ফালৰ পৰা কামনা কৰা হ'ল। ধন্যবাদ চানি গগৈ, ধন্যবাদ পুষ্পলতা গগৈ বাইদেউ। এতিয়া আমি ৰাহুল কোঁৱৰ সম্বৰ্ধনা জনাম। তেওঁক সম্বৰ্ধনা জনাব গুণিত দিহিঙীয়া। শ্ৰীযুত বুলি ক'বা আকৌ, শ্ৰীযুত গুণিত দিহিঙীয়া দেৱ বুলি ক'বা আকৌ, অকণমান সৰু দেউতা হ'ব পাৰে। লগাই দিছোঁ লাষ্টত ফুৰিবলৈ বেয়া লাগে ন। ধন্যবাদ ৰাহুল কোঁৱৰ, ধন্যবাদ শ্ৰীযুত গুণিত দিহিঙীয়া। এতিয়া সম্বৰ্ধনা জনাম স্বস্তি চেতিয়া। তেওঁ সম্বৰ্ধনা জনাব নৱ গগৈ, শ্ৰীযুত নৱ গগৈ। ধন্যবাদ স্বস্তি চেতিয়া, ধন্যবাদ শ্ৰীযুত নৱ গগৈ। এবাৰ আমি সম্বৰ্ধনা জনাম গাৰ্গী গগৈ। তেওঁ সম্বৰ্ধনা জনাব বন্তি চেতিয়া বাইদেউ। ধন্যবাদ গাৰ্গী গগৈ, ধন্যবাদ বন্তি চেতিয়া বাইদেউ। এবাৰ আমি সম্বৰ্ধনা জনাম চয়নিকা গগৈ। তেওঁক সম্বৰ্ধনা জনাব জাহ্নৱী গগৈ বাইদেউ। ধন্যবাদ চয়নিকা গগৈ, ধন্যবাদ জাহ্নৱী গগৈ বাইদেউ। এতিয়া আমি সম্বৰ্ধনা জনাম অংকিত গগৈ। তেওঁক সম্বৰ্ধনা জনাব দেৱানন্দ গগৈ ডাঙৰীয়াই। ধন্যবাদ অংকিত গগৈ, ধন্যবাদ দেৱানন্দ গগৈ ডাঙৰীয়া। এতিয়া আমি সম্বৰ্ধনা জনাম পুলকেশ গগৈ। তেওঁক সম্বৰ্ধনা জনাব ৰাণু গগৈ বাইদেৱে। অনুপস্থিত নেকি? পুলকেশ গগৈ তেওঁক অনুপস্থিত। তেওঁ হৈ যদি কোনোবাই ল'বই, যদি ল'ব পাৰে। ফোন কৰিছিলে কমচম বুলি ক'লে আকৌ কোৱা কৈছিলে নহয়। কোনোবাই লৈ ল'ব, কোনোবাই দি থৈ আহিব। এই বাইদেউ আহিব বাইদেউ দেৰিকৈ আহিব।